Hello friends, welcome back to my YouTube channel Indian British Fan Vlog. তো আজি পুনৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। যোৱা ভিডিঅ'ত দেখুৱাইছিলোঁ এবাৰ কাপোৰ চাপোৰ তাৰমানে একে হৈ আছে। ভিডিঅ'টোৰ আধা ক্লিপটো কৰিছোঁ মানে সেইটো ভিডিঅ' বহুত লং হৈ যায়। সেইকাৰণে আধা ক্লিপটো আজি আপোনালোকক গোটেইখিনি পৰিৱেশ দেখুৱাম, কি কৰি আছে কি কৰা নাই আপোনালোকে চাব। আমাৰ ঘৰত এতিয়া পেণ্ডেল দিয়া মানুহবিলাক আহিছে, তাৰমানে ইমান জোৰত ক'ব নোৱাৰি। তো আপোনালোকে ফাৰ্ষ্ট ভিডিঅ'টো চাই থাকক আৰু এইখিনি ক'ব লাগে। আপোনালোকক দেখুৱাই যাই আছোঁ, ইয়াতে আমাৰ পেণ্ডেল লগাইছে, পেণ্ডেল দিয়া মানুহ আহিছে আৰু আপোনালোকক গোটেইখিনি পৰিৱেশ দেখুৱাম। আৰু ইয়াতে এইটো আমাৰ ভণ্টিৰ সংগী পিন্ধি আছে আৰু ইয়াতে আইতা এটা আছে। লগতে আপোনালোকক আমাৰ আজি কি হয় দিনটোত সকলোখিনি দেখুৱাম। এইটো আমাৰ সৰু বা সংগীতা নামটো। আৰু এইফালে এনেকৈ চোতালত এনেকুৱা হৈছে। আপোনালোকক এইটো মায়ো দিছে, পিৰিককৈ হাঁহি দিছে। আৰু এতিয়া মই বাটত যাই আছোঁ, আপোনালোকক বাটত দেখুৱাই দিম। এয়া চাওকচোন বাটৰখিনিও লগাইছে আৰু লাহে লাহে। এইবাৰ বস্তিত যাই আছোঁ, বস্তিৰ ফালে আৰু এটা তাৰমানে যিহেতু এইবিলাক কাপোৰ চাপোৰ এই কাপোৰ ক্ষমা কৰিব, এইবিলাক ভাত খোৱা পাত চাত সেইবিলাক পেলাবলৈ তাৰমানে গাঁটা খুন্দিছোঁ আমি এটা, তাতে দেখুৱাই দিম আপোনালোকক। এইটো গাঁটাটো খুন্দিছোঁ আমি ইয়াতে, অলপ সৰুৱে হ'ল কিজানি, আৰু ইয়াতেও সৰুকৈ এটা খুন্দিছোঁ, এইটো খুন্দিছোঁ আৰু এইটো খুন্দিছোঁ, ইফালে খুন্দিছোঁ। আৰু গোটেই ৰাস্তাটো দিবলৈ তাৰমানে আমাৰ তাৰমানে দমকলৰ পাৰখনৰ পৰা তাৰমানে হেৰি কৰিব লাগিব, পানী অহা যোৱা ৰাস্তা বনাইছে। এইটো দেউতাই বনাইছে আৰু খেৰ চেৰ এইবিলাক তলত থৈ দিছে, এইটো দেউতা বনাইছে। আপোনালোকক মই যিমান পাৰোঁ আমাৰ বিয়াৰ পৰিৱেশখিনি দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'খিনি গোটেইবিলাক চাব আৰু নোচোৱাকৈ আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব নকৰে সেইখিনি কৰিব, তাৰ আশা কৰিছোঁ। আৰু মই এইটো আমাৰ সৰু বাই পেহীহঁতৰ এইটো ছোৱালী, আমাৰ সৰু বাই বুলি মাতো আৰু এইটো নামটো সংগীতা হ'লে এই নামটো। সৰুবাই তাৰমানে চাবলৈ ধৰিছে, এনেকৈ চাইছে আৰু নামটো যে ক'লোঁ। ইয়াতে আমাৰ পেণ্ডেলখিনি গোটেইখিনি লগাইছে, আপোনালোকক গোটেইখিনি দেখুৱাম আৰু শ্বৰ্ট কৰিলে ভিডিঅ'টো অলপকৈ দেখুৱাইছোঁ আৰু গোটেইখিনি দেখুৱাম। আপোনালোকে ভিডিঅ'টো চাব। বাটতো লগাব, লাহে লাহে বাটতো লগাব আৰু ইয়াতেও লগাব, ইয়াতে লগাব ধৰিছে আৰু লাহে লাহে। ভাজা বনাই আছে, মানুহ লাগি তাৰমানে পেণ্ডেলৰ মানুহ লাগি বনাই আছে আৰু এইবিলাক কবি ভাজা বনাইছে। সৰুবাই পিছে কি ক'বা তুমি? একো নকওঁ। আকৌ কিয় নকোৱা? কিবা এটা কোৱা আৰু কি ক'বা? এয়া ভাজা বনাই আছে আৰু এতিয়া ইয়াতে এইবোৰ চব্জি তব্জি এইবিলাক আনিছোঁ, এইবিলাক গোটেই আনিছোঁ আৰু ভজা মানে ইয়াতে চাটনিও বনাম আমি এতিয়া। বিট চিট এইবোৰ গাজৰ চাজৰ আছে, এইবিলাক বনাম আৰু এইবিলাক গোটেইখিনি বনাই এটা পাকঘৰত এইখিনি যোগাৰ হৈছে। এইকেইটা এনেকৈ ইহঁতে আছে, চাওকচোন বাৰু কেনেকৈ আছে। এইটো কইনা, পৰহি কইনা হ'ব আৰু লাহে লাহে। চা মুখখন কিয় দেখাইছা, লাজ কৰিছা? এইটো কইনা। ইয়াতে জুই ধৰিব ধৰিছে দেখোন, কিবা পানী গৰম কৰিব ধৰিছে। ইয়াত তোমাৰ কেনে লাগিছে? কালি এক্সাইটেড হৈ আছে নে তুমি? কিয়? দেউতাই তাৰমানে মোক মাতিছে এইফালে, কোনফালে আছে দেউতাই যাওঁ মাতিছে দেখোন দেউতাই। ইফালে আছে নেকি, তাৰমানে বহুত এইবিলাক জাগা নে কোনফালে আছে? ইফালে নাই দেখোন, ইফালে আছে। যাম আৰু এতিয়া ইয়াতে এনেকৈ জুই ধৰিছে আৰু ইয়াতে এনেকৈ যাই আছোঁ আৰু আমি। এইটো দেউতা, ইয়াতে মানে ৰাস্তাটো মুকলি কৰি আছে আৰু পানী এইবিলাক। ইয়াতে মানে দেউতাই ৰবকচোন, মোবাইলটো মানে ভালকৈ ধৰিব পৰা নাই, খৰি নিব দিছে মোবাইলটো। খৰিকেইডাল তাৰমানে ধৰিব পৰা নাছিলোঁ, সেইকাৰণে এনেকৈ পৰি গ'ল গোটেইখিনি। মই কণ্ট্ৰল কৰিব নোৱাৰিলোঁ আৰু আছে খৰি, মই সেইকেইডাল আনো। ইহঁতে কিবা কৰিব ধৰিলে। ইয়াতে মানে কইনা মোৰ ভণ্টিৰ মানে কিবা হাতখন বোলে মেহেন্দি গুচাবলৈ বিয়াৰ দিনা ল'ব লাগে, আগতে লৈছিল তাৰমানে। এইটো দীক্ষিতা আছে ইয়াতে জুই ধৰি, তাই চাবচোন এবাৰ, চাওকে আছে কিন্তু চাবলৈ ধৰিছে। এয়া চাওকচোন বাৰু, মাৰিম বুলি কৈছে মোক। এইটো মা আছে, মই আপোনালোকক কৈছিলোঁ বাটত যে লগাব বুলি, বাটত লগাব ধৰিছে। আমাৰ বাটৰখিনি পেণ্ডেল লগাব ধৰিছে, ওপৰত এনেকুৱা তিৰপল টনি দিছে আৰু আৰু দিবলৈ আছে। গোটেইখিনি আপোনালোকক দেখুৱাম, কি লগাই কি নলগাই। বাটত এই তিৰপল টনিবলৈ ধৰিছে, তিৰপল টনোৱাখিনি আপোনালোকক দেখুৱাইছোঁ আৰু আমাৰ গোটেইখিনি পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বাছ আপোনালোকে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা কৰিলোঁ। গোটেইখিনি দেখুৱাম আৰু এয়া মা আৰু ভণ্টি তাৰমানে ইয়াতে বহিব ধৰিছে। ইয়াতে ময়ো অলপ বহি আছোঁ, তাৰমানে ময়ো বহি কিনে আপোনালোকক এয়া তাৰমানে চাওকচোন, এইখন লগাবলৈ ধৰিছে, চিলাবলৈ ধৰিছে। চিলোৱাখিনিও আপোনালোকক দেখুৱালোঁ, তাৰমানে এতিয়া চিলাই কিনে এতিয়া দিব আৰু লাহে লাহে। ঘৰত আছোঁ এতিয়া, আমি কি কৰিম, চাটনি বনাম। মই আগতে কৈছিলোঁ, ভিডিঅ'টো আগতে কৈছোঁ। এতিয়া সৰুবাৰ মই চাটনি বনাম, আপোনালোকে ভিডিঅ'খিনি চাই যাব আৰু
সেইখিনি আপোনাক এতিয়া আমি ইয়াতে গাজৰ লৈছোঁ ইয়াতে এটা বিলাহী লৈছোঁ এইকেইটা গাজৰ আৰু এইটো গাজৰ এইটো এইকেইটা বিট আৰু ইয়াতে পিঁয়াজ লৈছোঁ এতিয়া আমি এইখিনি কুটিম আৰু আপোনালোকক দেখুৱাম গোটেইখিনি এইটো ভণ্টিও আহি গ'ল এইটো ভণ্টি মোৰ মুখখন দেখুৱাই দিছোঁ এতিয়া আমি বিটখিনি কুটিবলৈ তাৰমানে কি লাগিব সেই বাচন লাগিব এটা বাচন এটা লৈ যাওঁ মই এইবিলাক আমাৰ বাচন ইয়াতে থয় বাচনবিলাক বহুত হেৰি হৈ আছে তাৰমানে বাচনবোৰ বহুত বহুত হেৰি হৈ আছে আছে নেকি এইটোকে লৈ যাওঁ আৰু এইটোকে লৈ যাওঁ এতিয়া আমি এইখিনি কুটা আৰম্ভ কৰিছোঁ এইটো সৰু বা আহিছে খৰি লৈ আহিছে কুটা আৰম্ভ কৰোঁ এইটো আগতে কুটা পিচ আছে এইখিনি কুটা হ'ল এবাৰ এইখিনি কুটোৱে দুটা আছে আৰু বেলেগ নাই বেছি নাই আৰু এইখিনি কুটা হ'ল এতিয়া এইখিনি হেৰি চকলালি হ'ল আৰু এতিয়া আমাৰ আপোনালোকক দেখুৱাই যাই আছোঁ পেণ্ডেলখিনি লগোৱা হ'ল আৰু এতিয়া পেণ্ডেল ইয়াতে লগালে ইয়াতে অলপ দাদাহঁতে লগাবলৈ ধৰিছে অলপ কৈ কিমান হ'লেওতো কাম কৰে নে অলপ লাহে লাহে কৰে দাদাহঁতে ইয়াতে মা আছে মায়ো তাৰমানে মায়ে সহায় কাম আৰু ভিডিঅ' দেখাৰ লগত সেইকাৰণে ইয়াতে আছে আৰু ইয়াৰ লগে লগে আমাৰ চাটনিখিনি তাৰমানে হৈ গ'ল সৰু বা আৰু মই কুটিছিলোঁ ইয়াতে সৰু বা আছে কুটি আছে কুটা নহয় তাৰমানে চুকি আছে ইয়াতে চাটনি দিছোঁ আৰু ভণ্টি মোবাইল চাই আছে তাৰমানে ইয়াতে সেইখিনি আপোনালোকক দেখুৱালোঁ আৰু এই চাচোন অলৰেডি লগভগ কমপ্লিট হ'লেই আৰু লগভগ বুলি ক'লে হিন্দী শব্দ চৰি কমপ্লিট হ'বলৈ ধৰিছে আৰু লাহে লাহে তো গাইজ এতিয়া মই যোৱা হেৰিখিনি এই ভিডিঅ'টোত তাৰে আগদিনাৰখিনি দেখুৱালোঁ এতিয়া তাৰে পিছদিনাৰ দিনটো শ্বৰ্টকৈ হ'লেও দেখুৱাবলৈ চেষ্টা কৰিছোঁ যোৱাকালি ইমান পেণ্ডেল বনোৱা নহ'ল আমাৰ বাটৰখিনি আৰু চোতালৰখিনি বনোৱা হ'ল আৰু পিছ চোতালখন বনোৱা নহ'ল এতিয়া মই তাৰমানে পুৱাই উঠিছোঁ এতিয়া ক'ৰবাত 6:30 বাজিছে 6টা বজাত মই ভিডিঅ' বনাইছোঁ আপোনালোকক দেখুৱাবলৈ আৰু এতিয়া মই আপোনালোকক পেণ্ডেলখিনি দেখুৱাম প্ৰথমতে মই কি কৰি আছোঁ মই প্ৰথমতে দেখুৱাম আপোনাক এয়া চাওকচোন মই জুইহে ধৰি আছোঁ তাৰমানে মায়ে ক'লে তাৰমানে জুইকুৰা ধৰিবলৈ এতিয়া জুই ধৰিছোঁ এতিয়া আপোনাক পেণ্ডেলখিনি দেখুৱাম আপোনালোকক পেণ্ডেলখিনি দেখুৱাম আৰু এয়া যাই আছোঁ এয়া এনেকুৱা দিনৰ পোহৰত এনেকুৱা হৈছে পেণ্ডেলবোৰ এয়া এনেকুৱা ওপৰত কিবা কিবি দিছে এইবিলাক কিবা আজি থাকে নহয় আজিকালি কিবা ডিজাইন থাকে এইবিলাকো দিছে এইবিলাক আৰু এইবিলাক এনেকৈ চাইডে দিছে আৰু বাটৰখিনি যাওঁ বোলক বাটত এইবিলাক এনেকুৱা হৈছে এইটো গৰুটো তাৰমানে ইয়াতে আছে আমাৰ গাঁতত এনেকুৱাকৈ দিছে আৰু এইবিলাক কিবা ডিজাইন দিব আছে এইখিনি হ'ল আৰু তাৰমানে এইবিলাক হৈছে আৰু ওপৰত এনেকুৱা দিছে এইবিলাক এনেকুৱাকৈ দিছে আৰু এইখিনি বনাব আছে আৰু পিছতালখন দেখুৱাম আপোনালোকক আজি তাৰমানে এইখিনি গোটেই খানা খোৱা জেগাখিনি বনাব আৰু এইখিনি গোটেই খানা খোৱা জেগা হ'ব আৰু ইয়াতে আগতে কৈছিলোঁ মই পাকঘৰটো হ'ব ইয়াতে আৰু এইবিলাক গোটেই খানা খোৱা এইবিলাক বনাব আৰু আজি এইখিনি গোটেই বনাব আপোনালোকক দেখুৱাই দিছোঁ এইবিলাক গোটেই বনাব এইবিলাক গোটেই বনাব চাই থাকক এতিয়া আমি পুৱাই ইয়াতে জুইকাষত মই বহি থাকোঁতে এয়া দীক্ষিতা আহি পালে পুৱাই আৰু এইটো দেউতা বহি আছে ইয়াতে আৰু এইটো কইনা তোমাৰ কালি বিয়া তোমাৰ মনটো কেনেকুৱা লাগিছে এতিয়া ভাল লগা নাই কিয়া উলি যাব যি হাং ঘৰৰ পৰাই কিয় ভাল লগা নাই মনটো সঁচাকা বহি আছে এতিয়া আমি গোটাকেইটা এতিয়া বহি আছোঁ এয়া মায়েও গাটো ধুলে আৰু এতিয়া আপোনালোকক পুৱাৰ অলপ দৃশ্য দেখুৱালোঁ মই জুই ধৰা কিবা কিবি এতিয়া আমাৰ পিছফালে পেণ্ডেল দিবলৈ ধৰিছে এইবিলাক পেণ্ডেলটো আপোনালোকে দেখাই পাইছিলে পিছফালে পেণ্ডেল দিবলৈ ধৰিছে আপোনালোকক এবাৰ দেখুৱাই দিম আপোনালোকক এবাৰ পিছফালৰ পেণ্ডেলখিনি লগাবলৈ ধৰিছে সেইখিনি আপোনালোকক দেখুৱাবলৈ দিছোঁ ইয়াতে ৰান্ধনী ঘৰটো বনাইছে টিং চিং দিছে
আৰু ইয়াতে এইবিলাক ত্ৰিপল টনি দিছে আৰু ইয়াতে ককা তাৰমানে মাছ এইবিলাক মাছ আনিছোঁ আমি বিয়াত দিবলৈ মানুহক ইয়াতে ককাই মাছবিলাক তাৰমানে মাখি নপৰিবলৈ মাখি নপৰিবলৈ এনেকৈ হেৰি কৰি আছে আৰু মাখি চাখি খেদি আছে আৰু লাহে লাহে এনেকৈ এইবিলাক মূৰা আছে আৰু এইবিলাক মাছ চাছ আছে ইয়াতে ককা আপোনালোকক দেখুৱাই দিছোঁ আৰু এইবিলাক আপোনালোকক পেণ্ডেল গোটেইখিনি এইবিলাক এনেকৈ ত্ৰিপল লগাখিনি গোটেইখিনি দেখুৱাই দিছোঁ আপোনালোকক আৰু লগতে ইয়াতে দাদাটো আছে পেণ্ডেল লগাই এইটো মালিকটো তাৰমানে পেণ্ডেলৰ মালিকটো এইটো আৰু এইখিনি আৰু আপোনালোকক দেখুৱাই যাইছোঁ ইয়াতে দেউতা আৰু ইয়াতে আমাৰ গাঁৱৰে এটা বৰদেউতা এটা কাম কৰি আছে আৰু ইয়াতে দীক্ষিতা আছে দীক্ষিতাও কাম কৰি আছে তাই বহুত সহায় কৰি দিছে তাৰমানে বহুত পৰিশ্ৰমী ছোৱালী তাই ইয়াতে আপোনালোকক মাহঁতে আছে আৰু ইয়াত মামী আহিছে আৰু ইয়াতে মামা আহিছে দেখুৱাইছোঁ আৰু এইবিলাক চকী টকী এইবিলাক গোটেই দেখুৱাইছোঁ বেঞ্চ চেঞ্চ এইবিলাক আপোনালোকক গোটেইখিনি দেখুৱাই দিলোঁ আৰু আপোনালোকক এইখিনি দেখুৱালোঁ আৰু আকৌ বিয়াৰ ভিডিঅ' পুনৰ মেইন বিয়াৰ ভিডিঅ' আপোনালোকক দেখুৱাই দিম যদি আজিৰ ভিডিঅ'টো ভাল পালে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা কৰিলোঁ আৰু আপোনালোকক যদি নতুনকৈ হয় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা কৰিলোঁ আৰু ভিডিঅ'টো এটা লাইক কৰিব বুলি আশা কৰিলোঁ বাই